আজি ৰাতিপুৱা শুই উঠিয়েই টমটমখন লৈ ভাড়া মাৰিবলৈ বুলি আগমন কৰিলো। কিন্তু ভাড়া মাৰি কিমান পালো জানেনে? ভাড়া মাৰি কিমান পালো ভিডিঅ'টোৰ শেষত কৈ আছো। তেন্তে বলক আমি মিনি ব্লগটো আৰম্ভ কৰো। আজি ৰাতিপুৱা টোপনিৰ পৰা উঠোতে প্ৰায় 8:30 মানেই বাজি গ'ল। আজি ৰাতিপুৱাৰে পৰা কিবা কতি মূৰে বৰষুণেই মাৰি আছে। কিন্তু এই বৰষুণ জাক না জোৰে আহিছে না লাহে আহিছে, কিবা মিডিয়াম টাইপত বৰষুণ জাক মাৰি আছে। গোটেই দিনটো এনেকুৱা বৰষুণ মাৰিলে কাৰ মুখৰ পৰা কেনেকুৱা ইংলিছ ভাষা ওলাই কমেণ্ট এটা কৰি দিব। তাৰ পিছত এইভাগে মোৰ টমটমখনতো একদম ফুল চাৰ্জ কৰি ললো, যাতে ক'বাত ভাড়া পালে কোনো একদম টেনচন। যিহেতু বৰষুণৰ বতৰ, ছাগালেনো আৰু কক আজিবা যাব, সেইকাৰণে সিহঁতক অলপ চাপৰৰ ব্যৱস্থা কৰি দিলো। ছাগালক চাপৰৰ ব্যৱস্থা কৰি দি ময়ো এইভাগে হাফ বিস্কুটেৰে গাখীৰ দিয়া চাহ একাপ খাই ললো। তাৰ পিছত এইভাগে প্ৰায় 1মান বজাত অলপ ৰ'দ দিয়া যেন লাগিল। তাৰ পিছত মই ভাবিলো টমটমখনে অলপ ওলাই লৈ যাওঁ, 2 ভাড়া মাৰিব পাৰিম। কিন্তু আজি ভাড়া কিমান মাৰিলো জানেনে? মাত্ৰ 20 টকা। প্ৰত্যেক দিনে যদি মই 20 টকাকৈ ভাড়া মাৰো মাহত হ'ব 600 টকা। কিন্তু মই মাহত EMI দিব লাগে 9,500 টকা। ইনকে হ'লে কেলা ফাঁচি দিয়াৰ বাহিৰে বেলেগ উপায় নাই আৰু।